তাই গাড়ী চলাই আহিছে আৰু আগলৈ আমি ভাত খাওঁ আৰু সেইটো টিকলাটো আমাৰ হেণ্ডচাম বয়টো চাওঁ আমাৰ পুৰা আড্ডা চলি আছে আমি মানে ডাইৰেক্ট একদম ধুই দিলা কি কিউট বস্তু আছে এয়া চাই এইটো বাৰু মোৰ ঘৰতো আছে চ' হেল্ল' এভৰিৱান আৰু আজি ছানডে বুলি অকণমান মোৰ পুৰণা ফ্ৰেণ্ডৰ লগত ভাবিছোঁ অলপ আউটিঙত যাওঁ আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড আৰফা তাই গাড়ী চলাই আহিছে আৰু আজি মই প্ৰথম উঠিছোঁ দেই তাই গাড়ীত সেইটো কাৰণে বেছি ভাল লাগিছে আৰু এতিয়া দুইজনী আমি গৈ আছোঁ আমাৰ আৰু এগৰাকী পুৰণা ফ্ৰেণ্ডৰ ঘৰলৈ যিহেতু তাইৰ এটা নতুন বেবী হৈছে নতুন বেবী মানে কি আৰু ছেকেণ্ড বেবী হৈছে গতিকে আপোনালোককো পাৰিলে অকণমান দেখুৱাম যদি মাম্মীজনী কমফৰ্টেবল হয় গতিকে এতিয়া আমি জিএছ ৰোডত আছোঁ তুমি এবাৰ চবকে খবৰ সোধা কি খবৰ গাড়ী চলাইছিলে হ'ব দিয়ক পিছত কথা পাতিম একো নাই সুধিছোঁ চবৰে ভালনে ডিজি ব্লগাৰ্ছৰ OmG DG আজিকালি OmG DG OmG DGত আজি তাই আকৌ ছেকেণ্ড টাইম ওলাইছে মষ্ট প্ৰবেবলি চাই থাকিব ভিডিঅ'টো আমি এতিয়া গৈ আছোঁ বাই বাই নিদিওঁ বাৰু চ' আহি পাই গ'লোহি আমাৰ ফ্ৰেণ্ড অপৰূপাৰ ঘৰত আৰু আহিয়ে চাওকচোন বা চোৱা নাইতো ইমান কিউট লাগিছে আমি কি কি কিউট বস্তু আছে এয়া চাই এইটো বাৰু মোৰ ঘৰতো আছে তাৰপিছত এয়াৰে আৰপা হাজৰিকা আপোনালোকে আগতে দেখিছে চ' তাই দিনক দিনে আৰু শ্লিম ট্ৰিম হৈ গৈ মৰিলোঁ মই পৰিবই ধৰিছিলোঁ আৰু মই একদম হৃষ্টপুষ্ট হৈ গৈ আছোঁ আৰু সিহঁতৰ বেলকনিখন চাওঁ ইমান ধুনীয়া মই এবাৰ বেক কেমেৰা দিও দেখাম আৰু এতিয়া অপৰূপাক দেখাই আছোঁ ৰ'ব একচুৱেলি তাইৰ বেবীটো আমি চাবলৈ আহিছিলোঁ এতিয়া শুই আছে যদি তাই কাম কৰি আছে আমি এতিয়া ইয়াতে ভাত খাম ভিতৰত আহোঁতে য়েল্ল' হৈ গ'লোঁ আৰু এতিয়া ৰ'ব তাইক ড্ৰয়িং ৰুমটো দেখাই আছোঁ আৰু এয়া আপোনালোকে দেখিছে খুব ধুনীয়াকৈ তাই বস্তুবিলাক সজাই থৈছে আৰু বেৰত পেংগুইন আঁকি থৈছে আমাৰ এৰিনে ৰুমটো একদম চিম্পলকৈ খুব ধুনীয়াকৈ থৈছে ঘৰটো যথেষ্ট পুৰণা তাই আমাক কৈছিলে কিন্তু বৰ ধুনীয়াকৈ ৰাখিছে সেইটো কাৰণে ভাল লাগিল আৰু এয়া তাই আহিলে আমাক ভাত খাবলৈ মাতিবলৈ এইজনী হ'ল আমাৰ ধুনীয়া মাম্মীজনী মানে ছেকেণ্ড টাইমৰ কাৰণে মাম্মী আৰু আগতে তাই চ' এয়া আমি তিনিজনী ফ্ৰেণ্ড হয় আৰু মাজে মাজে লগ পাওঁ এবাৰ লগ পাইছিলোঁ আপোনালোকক ভিডিঅ' অকণমান দিছিলোঁ আজি বাকীকেইজনী নাই আজি আমি তাইৰ ঘৰলৈ আহিছোঁ ঘৰটো বহুত ধুনীয়া লাগিছে তাকে চাই আছোঁ অকণ দেখাইছোঁ কিন্তু দেই আৰু কিবা এটা কৈ দে কি খবৰ কৈ দে তাই লাজ কৰিছে তাইৰ টিকলিটো বেয়া লাজ কৰে আমাক দেখি পলাই তাই এতিয়া ভাত দিছে বোলে বোলক আমি ভাত খাওঁ আৰু সেইটো টিকলাটো আৰু এয়া চাওক আপোনালোকক দেখাই দিছোঁ এইফালে বেলকনিখন আছে আৰু তাৰ পৰা এইটো ড্ৰয়িং ৰুমটো আপোনালোকক দেখুৱালোঁ আৰু এতিয়া ব'লক আমি যাওঁ ডাইনিং ৰুমলৈ ৰুমকেইটা অকণমানি যদিও মানে য়েল্ল' কালাৰ দিয়া দেখি বহুত পোহৰ হৈ আছে ভাল লাগিছে আৰু এইবিলাক ফটো চটো থৈ দিছে ৱালত সেয়া আৰু এতিয়া আমি খাম আৰু ইয়াক চাওক ইয়াৰ নাম এৰিন হয় সি একদম হাত ধুই আছে অকলে আৰু লাজ তাৰ এইকাৰণে নাচায় কেমেৰা ফালে আৰু এয়া আমি একেলগে খাবলৈ লৈছোঁ পনীৰ আছিল মটন আছিল লগতে কলডিলৰ ভাজি দালি আমাৰ হেণ্ডচাম বয়টো চাওঁ আৰু এয়া হ'ল আণ্টি দেখাই দিছোঁ দেই এবাৰ আৰু বা লোৱা এইবিলাক কিবাকিবি তোমাৰ বহুত বস্তু এইটো মোৰ একদম ফেভৰেট বস্তু পাই গৈছোঁ দেই সেই টেবুলখন মই খাই আছোঁ আৰু দেই টেষ্টি আৰু তাক কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে দেখাম
পাৰফেক্ট ন মজা হৈছে অঁ এই নেদেখাওঁ চবেই নেদেখাব গতিকে নেদেখাওঁ দেই বাদ দিয়ক মই ওলাই আছোঁ এই টিকলাটোক দেখাওঁ কাৰ্টুন চাইছে এইবাৰ ইয়াক দেখাইছোঁ চ' ভাল লাগিছে বহুত কিবা কিবি আছে মই নিজৰ টাইপৰো খানা পাইছোঁ চ' খাই আছোঁ আৰু এতিয়া আপোনালোকক দেখাওঁ অপৰূপাৰ বেবীটো ইমান মৰম লগা সি মাত্ৰ 2 মাহ হৈছেহে তাৰ আৰু সি অকলে শুই আছিলে মই গৈ দেখিছোঁ কান্দাও নাই একো কৰা নাই সাৰ পাই পেলাই খেলি আছে সেইকাৰণে আপোনালোকক অকণমান দেখাই দিলোঁ বহুত বেছিকৈ নেদেখাওঁ তাক মৰম দিব আশীৰ্বাদ দিব আৰু সি এতিয়া মোৰ লগত একদম ধুনীয়াকৈ খেলি আছে আৰু ইমান অকণমানি যদিও সি কিবা কথাবিলাক বুজি পোৱা নিচিনা লাগে শুনি থাকে মই যি কওঁ চ' আমাৰ এতিয়া পুৰা আড্ডা চলি আছে এয়া আমাৰ টিকলু বেবীটো আৰু এইটোতকে টিকলু हम ये ले लेते हैं हम इसको ले लेते हैं চ' আমাৰ লেকচাৰ খতমে হোৱা নাই এতিয়া অলপ পিছত যাম আৰু চ' আমাৰ এইটো হেণ্ডচাম বয়টো চাওকচোন ইমান কিউট এইটো হ'ল এয়াৰিং আৰু ইয়াৰ নাম চাম নাই দেই এতিয়াও দিয়া হয় নাই আৰু এতিয়া হা ৰিশাংক দিলি নেকি নামটো ঠিক আছে আমি বহুত লেকচাৰ মাৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ খালোঁ গ'লোঁ আৰু আৰপাই ঠিকছে ফটো উঠিলে এইজনী মাষ্টৰণী বাইদেউ দেই আমাৰ চ' আমি এতিয়া চাহ খাম ন ই চকপাই খাই আছে আৰু এতিয়া আমি চাহ তাহ খাই তাৰপিছত যাম আৰু কোৱাটো কেনেকুৱা লাগিলে আমি আজি আহিলোঁ তাক আমি দিনটো আজি ৰেষ্ট ল'বলৈ নিদিলোঁ বেচেৰি নতুন মাম্মী হৈছে ন আকৌ আহিম কেতিয়াবা আৰু পোৱালীক চাওক নাই একদম কাৰুকাৰ্য পেৰত পূৰা আঁকি বাকি ত' সেয়া আৰু আজিৰ ভিডিঅ'টো নে অঁ পেঙ্গুইন দেখালোঁ বহুত কিউট হয় তাইৰ ঘৰটো মানে ভালকৈ নেদেখালোঁ আৰু নহ'লে আকৌ হোম টুৰে হৈ যাবগৈ হোম টুৰ নিদিওঁ বাৰু অকণমান দেখাম আপোনালোককো কেনেকুৱা লাগিলে ভিডিঅ'টো ক'ব আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ধুনীয়া ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব য়েছ চ' আজিলৈ বাই বাই টিকলুটোক আকৌ এবাৰ দেখাই আছোঁ চুচু পানী পৰি গ'ল ক'ত তাৰপিছত আচ্ছা সেইকাৰণে তুমি এইটো ধুই দিলা ইমান বাল্টিঙত সোমাই দিছে বেচেৰাটো কিয় গালি পাৰিছ চাওকচোন মোবাইলটো কি গতি কৰিলে ই অঁ পানী চাবোন তাবোন দিছা নাই মোবাইলটো ভালকৈ ধুইছা নাই ত' এতিয়া আমি যাওঁ বাই বাই আণ্টি বাই বাই দি দিয়ক আপুনি ৰেষ্ট ল'লে ধুনীয়াকৈ আমি কথা পতা বেছি নহ'ল কাৰণ অলপ ৰেষ্ট কৰিব দিলোঁ এতিয়া আমি যাওঁ বাই বাই এৰিন বাই বাই চলো আৰপা এতিয়া মোক আৰপাই গাড়ীত উঠাই আকৌ ফুৰাবলৈ নিব চলো বাই বাই সঁচাকৈয়ে সেইদিনাখন অপৰূপাৰ ঘৰলৈ গৈ বহুত বেছি ভাল লাগিলে আৰু ইমান দিনৰ মূৰত লগ পাইছোঁ সেইকাৰণে বহুত কথা ওলাল আপোনালোকক অকণমান মুহূৰ্তখিনি দেখুৱালোঁ গোটেইখিনি দেখাই থাকিলে আপোনালোকেও ব'ৰ হৈ যাব ইয়াক কেইখনমান ফটো শ্বেয়াৰ কৰিছোঁ আমি একেলগে উঠা আৰু ইয়াৰ পিছতে মই আপোনালোকক দেখুৱাম মই বৰষাৰাণী বাক ক'ত লগ পালোঁ একচুৱেলি মই চিটি চেণ্টাৰ গৈছিলোঁ অলপমান শ্বপিং আছিলে তাতে বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাক লগ পালোঁ তাৰে অকণমান ক্লিপ আপোনালোকে এতিয়া শেষত দেখিবলৈ পাব আৰু মোৰ ফ্ৰেণ্ড কেইজনীক কেনেকুৱা লাগিল আৰু টিকলু কেইটাক কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব তেতিয়াহ'লে এতিয়া ইহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট ব'লক আমি যাওঁ চিটি চেণ্টাৰলৈ অফ চবতে অফাৰ চলি আছে চ' আমি এতিয়া আছোঁ শ্বপাৰ ষ্টপত অকণমান বজাৰ কৰিব আহিলোঁ চিটি চেণ্টাৰৰ তলত যিটো আছে আৰু অফাৰ চফাৰ চলি আছে তাকে চাই আছোঁ কি লওঁ কি নলওঁ চাই থাকিব সানগ্লাছ লৈ কনফিউজ হৈ গ'লোঁ এই ভাইটিজনে কনভিন্স কৰিছে এইযোৰ ল'বলৈ ফাইনেলি চাই লওঁ নে নলওঁ আপোনালোকক পিছত জনাই আছোঁ
গতিকে আছে ইয়াত অফাৰ চলি আছে আপোনালোক আহিব পাৰে শ্বপাৰ ষ্টপত চাই থাকিব আৰু এনেকৈয়ে বেলেগ বেলেগ ছানগ্লাছ ট্ৰাই কৰি লাষ্টত মই এযোৰ ল'লোঁ আৰু হাজবেণ্ডেও ল'লে আৰু তাৰ পাছতেই মই লগ পাই গ'লোঁ বৰষাবাক মোক যিসকলে পাৰ্চনেলি জানে তেওঁলোকে গম পায় যে মই বৰষাৰাণী বিষয়াক কিমান বেছি ভাল পাওঁ আৰু তেনেকৈ তেওঁক যে হঠাৎ দেখা পাই গ'লোঁ হাজবেণ্ডে কৈছে সেয়া চোৱাচোন তোমাৰ বৰষাবা আহি আছে মই প্ৰথমতে বিশ্বাসেই কৰা নাছিলোঁ আৰু তাৰপাছত যেতিয়া সঁচাকৈ দেখি গ'লোঁ ইমান বেছি ভাল লাগিল আনএক্সপেক্টেডলি লগ পাই যোৱাৰ কাৰণে অলপ হয়তো বেছি মানে মই এক্সাইটেড হৈ গ'লোঁ আৰু বেছি ফূৰ্তি লাগিলে আৰু হাজবেণ্ড ক'বাতে থাকিলে মই এৰি থৈ এতিয়া অকলে ঘূৰি আছোঁ আৰু বৰষাবা একচুৱেলি শ্বপাৰ ষ্টপতে গৈছিলে কিন্তু মই ওলাই আহিলোঁ যিহেতু সেইকাৰণে আৰু তেওঁৰ পিছত নগ'লোঁ আৰু তেওঁক কথা চথা পাতিলোঁ তাতেই বহুত ভাল লাগিল আকৌ নিশ্চয় সোনকালে ভালকৈ লগ পাম বৰষাবাও কৈছে সোনকালে লগ পাম বুলি এনেই যদিও কথা পতা হৈছে ইনষ্টাগ্ৰামত কথা পাতোঁ বা তেনেকৈ কথা পতা হৈছে কিন্তু লাইভত লগ পোৱা নাছিলোঁ চ' আজি এনেকৈ হঠাৎ হৈ গ'ল বহুত বেছি ফূৰ্তি লাগিছে মোৰ গতিকে এইখিনিয়ে আছিলে মোৰ সেই মুহূৰ্তখিনি কথা পাতিলোঁ যদিও মানে বেছিকৈ ভিডিঅ' বা ফটো উঠোৱা নাই ফটো দুখনমান উঠিলোঁ এয়া চাব পাৰে আপোনালোকে চ' ফাইনেলি ঘৰ পাই গ'লোহি আৰু আজিৰ ভ্লগটো মোৰ কাৰণে মানে বহুত বেছি মেমৰেবল আৰু স্পেচিয়েল যিহেতু গমেই পালে মই বৰষাবাক লগ পালোঁ আৰু বৰষাবাৰ অকণমান দৌৰা-দৌৰি হৈ আছিলে যিহেতু তেওঁ কিবা শ্বপিং মানে কাৰোবাৰ কাৰণে কিবা গিফ্ট ল'ব গৈছিলে মষ্ট প্ৰবেবলি এটা প্ৰগ্ৰাম আছে বুলি ক'লে আৰু ভাস্কৰ দাকো লগ পালোঁ ভাস্কৰ ভিনদেউ আমাৰ ৰাজহুৱা ভিনদেউ হৈ গৈছে আৰু এতিয়া গতিকে দুইজনকে লগ পালোঁ বহুত বেছি ভাল লাগিল আৰু এতিয়া আৰু বৰষাবা মানে এনেই আমি যিমান দেখি থাকোঁ অন স্ক্ৰীণ তাতকৈও বহুত বেছি ধুনীয়া আৰু ইমান ক্ষীণ বাপৰে মোৰতো ওচৰত মানে যাব লাগি গৈছিলে বহুত ধুনীয়া লাগিছে আৰু চাদৰ মেখেলা পিন্ধি ইমান ধুনীয়াকৈ চিটি চেণ্টাৰত মানে ঘূৰি আছে মানে ক'ব লাগিব দেই আৰু এতিয়া আৰু মানে এটা চবতছে কি ভাল লাগিলে বাই মানে ইমান ধুনীয়াকৈ মানে কথা পাতিছে প্ৰথমবাৰ লগ পাইছোঁ নিচিনা লগাই নাই বহুত ভাল লাগিল মই খালি ক'লোঁ আৰু আপোনালোক এতিয়া দৌৰা-দৌৰিত আছে চ' বেছি টাইম নল'লোঁ সেইকাৰণে অকণমান ফটো চটোকে উঠিলোঁ আৰু তাৰপিছত গুচি আহিলোঁ আৰু এতিয়া ঘৰ পালোঁহি আপোনালোকক এতিয়া দেখাওঁ কি ল'লোঁ ইমান ছানগ্লাছ চাই আছিলোঁ মই মোৰ কাৰণে এযোৰ লৈছোঁ আৰু এইটো হ'ল ৰ'ব জিঅ' কালেকশ্যন আপোনালোকে উল্টাকৈ দেখিছে নেকি বাৰু জিঅ' কালেকশ্যনৰ হয় অৰিজিনেল প্ৰাইচটো 4000 ছামথিং আছিলে যিহেতু তেওঁলোকে টেগটো ৰাখি দিলে 4000 কিবা আছিলে আৰু মই পিন্ধি দেখাই আছোঁ ৰ'ব কিন্তু ডিছকাউণ্ট পাইছোঁ অকণমান ডিছকাউণ্ট নোপোৱা নহয় চলি আছিলে ডিছকাউণ্ট গতিকে লৈ ল'লোঁ থেংক ইউ এতিয়া কেনেকুৱা লাগিছে নাজানো মোৰ মতে দিনত ভাল লাগিব কওক কেনেকুৱা লাগিছে মোক ঠিক ঠাক ন ভালে লাগিছে মই বেয়া পোৱা নাই আৰু মোৰ সৈতে ছেম অকণমান মিলাই হাজবেণ্ডে লৈছে এখন অপিয়ামৰ লৈছে উল্টাকৈ আহিছে ইয়াত চ' অপিয়ামৰ যোৰো অলমষ্ট একেই এনেকুৱা ইমান এটা ভাল নাপায় কিন্তু আজি মই মোৰ লগত মিলাই ল'বলৈ ক'লোঁ গতিকে লৈছে এইযোৰ মই পিন্ধিব পাৰিম কেতিয়াবা ধুনীয়াই লাগিছে চ' এইযোৰ তেওঁৰ হয় সেয়াই আৰু আজি আমাৰ শ্বপিং মানে কি আৰু বৰষাবাক লগ পোৱাৰ পিছত আৰু এক্সাইটমেণ্ট অভাৰে হৈ গ'ল চ' গুচি আহিলোঁ আৰু বেলেগ শ্বপিং কৰি নাথাকিলোঁ চ' এতিয়া খোৱা বোৱা তেনেকৈ আৰু কৰিব লগা নাই আমি যিহেতু গম পাইছে গৈছিলোঁ এফালে চ' খাই বৈ আহিছোঁ আৰু এতিয়া ব্লগটো ইমানতে সামৰোঁ বহুত বেছি কিবা বকিছোঁ যদি বৰ নাপাব আপোনালোকে কাৰণ অভাৰ এক্সাইটমেণ্ট হৈ গৈছে গমটো পাইছেই ড্ৰিম কাপল একদম তেওঁলোকক লগ পাই গ'লোঁ ফেভৰেট কাপল চ' বহুত ভাল লাগিল আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ মই এতিয়া যাওঁ ঠিক আছে বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে গুড নাইট বাই বাই